বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু শ্যামন্তিকা শৰ্মাৰ খবৰটো পালেনে? হয়, অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ কথাটোৱে কৈছোঁ। এই ফটো কেইকপি চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে? নিশ্চয় ভাল লাগিছে নহয়নে? এতিয়া অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ কেইখনমান ফটো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ফটো কেইকপি চাই এতিয়া সকলোৰে মুখে মুখে এটাই প্ৰশ্ন। সকলোৱে তেওঁক প্ৰশ্ন কৰিছে যে তেওঁ বিবাহপাশত আবদ্ধ হ'ল নেকি? পুনৰ কোন পুৰুষৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হ'ল? এই ফটো কেইখনত দেখা ব্যক্তিজন কোন? এই যুৱকজনৰ নাম হৈছে জে লামা। জে লামা হৈছে এজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ। অভিনয় কৰি খুব ভাল পায় জে লামাই। এতিয়া মূল কথাটোলৈ আহোঁ। অভিনেত্ৰীগৰাকীয়ে বাৰু জে লামাৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল নেকি? কোনেও গম নোপোৱাকৈ অভিনেত্ৰীগৰাকীয়ে পুনৰ বিবাহপাশত আবদ্ধ হ'ল নেকি? বহু লোকে তেওঁক এতিয়া শুভেচ্ছাৰে উপচাই পেলাইছে। পিছে বন্ধু বান্ধৱীসকল, এই ফটোকেইখন আচল জীৱনৰ নহয়। এই ফটোকেইখন হৈছে শ্যামন্তিকা শৰ্মা আৰু জে লামাৰ ফটোশ্বুটৰ কেইখনমান ধুনীয়া ধুনীয়া ফটো। গতিকে আপোনালোকে ভুল নুবুজিব, অভিনেত্ৰীগৰাকী এতিয়াও বিবাহপাশত আবদ্ধ হোৱা নাই।